নমস্কাৰ, এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ। বহু বেছি ঠাণ্ডা পৰাৰ বাবে অসমত গুড মৰ্ণিঙৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। ইতিমধ্যে কেবিনেটতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গুড মৰ্ণিঙৰ সময় দিনৰ 12 বজাৰ পৰা বৃদ্ধি কৰি 2 বজালৈ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত। ৰাতিপুৱা 9 বজাত কম্বলৰ তলৰ পৰা ওলালে ঠাণ্ডা পানীৰে গা ধুলে 5 লাখ টকালৈ জৰিমনা ভৰিব লাগিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। আৰু গা ধুই অহা মানুহে গা নোধোৱা মানুহ এজনক চুই দিলে গা নোধোৱা মানুহজনক গা ধোৱা বুলি ধৰা হ'ব। আৰু যদিহে আপুনি গা ধোৱা নাই তেনেহ'লে গা ধোৱা মানুহ এজনক আপুনি চুই দিলেই গা ধোৱা বুলি ধৰা হ'ব। আৰু এই সিদ্ধান্ত এতিয়া লৈছে ৰাজ্যিক কেবিনেটে। গা নোধোৱা মানুহজনক গা ধোৱা বুলি ধৰা হ'ব তেতিয়াহে যেতিয়া গা ধোৱা মানুহ এজনৰ ওচৰত বহিব অথবা গাত চুই দিব। আমি জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো। গুড মৰ্ণিঙৰ সময়সীমা বৃদ্ধি কৰিছে ৰাজ্যিক কেবিনেটে। 12 বজাৰ পৰিৱৰ্তে 2 বজালৈ জাৰি কৰিছে গুড মৰ্ণিঙৰ সময়সীমা। ৰাতিপুৱা 9 বজাত কম্বলৰ তলৰ পৰা ওলালে ঠাণ্ডা পানীৰে গা ধুলে 5 লাখ টকালৈ জৰিমনা ভৰিব লাগিব পাৰে আপুনি। আৰু এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। গা ধুই অহা মানুহে গা নোধোৱা মানুহ এজনক চুই দিলে গা নোধোৱা মানুহজনক গা ধোৱা বুলি ধৰা হ'ব। এই সিদ্ধান্ত লৈছে এতিয়া ৰাজ্যিক কেবিনেটত। আৰু যদিহে এইসমূহ নীতি নিয়ম আপুনি পালন নকৰে তেনেহ'লে আপুনি হয়তো যাব লাগিব কাৰাগাৰলৈ। আৰু এই সিদ্ধান্ত এতিয়া কেবিনেটত লোৱা হৈছে। আৰু এই সিদ্ধান্ত যদিহে আপুনি নামানে আপুনি যাব লাগিব পাৰে কাৰাগাৰলৈ।